Hi everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ YouTube চেনেললৈ উইনিটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ বাগিচাখনৰ পৰা। আমাৰ বাগিচাখনৰ ফুলবোৰ কেনেদৰে ফুলি আছে, বৰ ধুনীয়াকৈ ফুলি আছে। চাওকচোন ফ্ৰেণ্ডছ, বাগিচাখন আমাৰ আজি মই বনালোঁ কেইটামান তিলৰ লাড়ু আৰু শুকান লাড়ু। আৰু মুড়িৰ লাড়ু। এতিয়া মই বনাব লৈছোঁ ছাগলীৰ মাংস। আদা, নহৰু, পিঁয়াজ, জলকীয়াখিনি মিক্সাৰত পিচি ল'লোঁ। এইখিনি মাংসখিনি ধুই ল'লোঁ। আকৌ আলুখিনি মই ভাজি ল'লোঁ। পিঁয়াজ, আদা, নহৰু বটাখিনি দি দিলোঁ। এতিয়া ভাজি আছোঁ, লৰাই আছোঁ। এতিয়া মই মাংসখিনি দি দিলোঁ। এতিয়া মাংসখিনিত মই অকণমান জিৰাৰ গুড়া, জলকীয়াৰ গুড়া আৰু গোলমৰিচৰ গুড়া অকণমান দি দিলোঁ। এতিয়া লৰাই আছোঁ। আলুখিনি ভাজি থোৱা আলুখিনি দি দিলোঁ। এতিয়া মাংসখিনিত অকণমান গৰম পানী দি দিলোঁ।
অকণমান গৰম মছলাৰ গুড়া দি দিলোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি গৈছোঁ, বাই বাই।